हेलो फ्रेंड्स रश्मिस किचेনৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকলৈ সহজে বনাব পৰা কাষ্টাৰ্ড পুডিং। পাকঘৰতে থকা তিনিবিধ সামগ্ৰী গাখীৰ, চেনি আৰু কাষ্টাৰ্ড পাউডাৰেৰে মইনো কেনেকৈ কাষ্টাৰ্ড পুডিং বনালোঁ চাওঁচোন আহক। নিশ্চয় ভাল পাব চাগে ভিডিঅ'টি। প্ৰথমে মই আধা কাপ গাখীৰত 4 চামুচ কাষ্টাৰ্ড পাউডাৰ মিক্স কৰি ল'লোঁ। মিশ্ৰণটি ভালদৰে মিলাই ল'লোঁ। এতিয়া মই গেছত এখন চচপেন পাতি তাত একাপ গাখীৰ দিলোঁ। আৰু গাখীৰখিনি উতলিবলৈ লোৱাত মই 4 চামুচ চেনি দি ভালদৰে মিলাই দিলোঁ। এতিয়া উতলি থকা গাখীৰখিনিত মই কাষ্টাৰ্ডৰ মিশ্ৰণটো মিলাই দিলোঁ। ভালদৰে এখন চামুচেৰে মিলাই দিছোঁ আৰু ভালদৰে উতলাৰ পাছত মই ঠাণ্ডা হোৱাৰ পাছত কাষ্টাৰ্ডখিনি মই এটা বাতি লৈ ল'লোঁ। আৰু কাষ্টাৰ্ডখিনি মই 1-1.5 ঘণ্টামান ফ্ৰিজত ৰাখি থ'লোঁ। ডেৰ ঘণ্টা ফ্ৰিজত ৰখাৰ পাছত মই এয়া এটা বাতিটো এখন প্লেট দি উবুৰিয়াই এনেদৰে উলিয়াই ল'লোঁ। চাওকচোন কেনেদৰে ৰেডি হৈ গ'ল আমাৰ কাষ্টাৰ্ড পুডিং। কেতিয়াবা ঠাণ্ডা খাবলৈ মন গ'লে আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাবচোন। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব। ভিডিঅ'টি চোৱাৰ বাবে